নেফাফুৰ পাতৰ লগত গাহৰি মাংস কেতিয়াবা খাইছেনে? যদিহে খোৱা নাই, মোৰ এই ৰেচিপিটো চাওক। তাৰ কাৰণে মই গাহৰি মাংসখিনি ভালদৰে গৰম পানী দি ধুই ল'লোঁ আৰু অলপ সময় গৰম পানী দি ঢাকি ৰাখিলোঁ। আৰু এতিয়া মই এখন কেৰাহীত অকণমান নিমখ দি মাংসবোৰ তাত দি অলপ সময় মই ঢাকি ৰাখিছোঁ আৰু নেফাফুৰ পাতবোৰ মই এয়া মোহাৰি লৈছোঁ। আৰু আপোনালোকে যদি ভাবিছে নেফাফুৰ পাতবোৰ খাবলৈ তিতা হ'ব, তেতিয়াহ'লে একেবাৰে তিতা নহয় এনেকৈ বনালে। আৰু এয়া মই কেইটামান জলকীয়াও কাটি লৈছোঁ, লগতে নহৰু আদা কেইটামান খুন্দি লৈছোঁ আৰু এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। অৱশ্যে বইলত পিঁয়াজ নিদিলেও হয়, কিন্তু মই দিয়ে দিওঁ। আৰু এতিয়া মই এয়া মাংসৰ ওপৰত সৰু সৰুকৈ কেইটামান আলু কাটি দিছোঁ আৰু লগতে পিঁয়াজ নহৰু আৰু আদা জলকীয়া সকলোবোৰ দি অলপ সময় ঢাকি ৰাখিছোঁ। আৰু এয়া মাংসবোৰ অকণমান ৰঙচুৱা নিচিনা হোৱাকৈ ভাজি ল'লোঁ, যাতে মাংসৰ পৰা এটা স্মকি ফ্লেভাৰ ওলায়। এতিয়া তাত মই এয়া গৰম কৰি থোৱা পানী দি দিলোঁ আৰু লগতে অলপমান খৰিচাও দি দিছোঁ। আপোনালোকে যদি খৰিচা খাই কোনোবাই বেয়া পায়, তেতিয়া তাত বিলাহীও দিব পাৰে। এতিয়া প্ৰায় 20-25 মিনিটমান সময় বইল কৰাৰ পাছত তাত মই এয়া নেফাফুৰ পাতবোৰ দি দিলোঁ। এতিয়া প্ৰায় হৈছেই। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।